নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আছামিজ ষ্টাডি চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকৰ বাবে লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ অসমীয়া পাঠৰ অনুৰাগ আৰু চাৰ্মেন ক্ৰ'ৰ মানুহবোৰ। ১ নং প্ৰশ্নৰ উত্তৰ ক। অনুৰাগক কিহে বৰকৈ আকৰ্ষণ কৰে? উত্তৰ: অনুৰাগক অসমৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত সংস্কৃতিয়ে বৰকৈ আকৰ্ষণ কৰে। অনুৰাগৰ দেউতাকে ক'ত চাকৰি কৰে? অনুৰাগৰ দেউতাকে কাৰ্বি আংলং জিলাৰ খদৰ ডিফুত চৰকাৰী আৱাসত থাকি চাকৰি কৰে। অনুৰাগে গাড়ীৰ খিৰিকীৰে কি দেখি আত্মহাৰা হৈছিল? অনুৰাগে গাড়ীৰ খিৰিকীৰে সোণালী ধাননি পথাৰ, তাৰ পাছত অকোৱা পকোৱা পাহাৰীয়া বাট, তাৰ পাছত পুনৰ অৰণ্যৰ বিশালতা, দূৰত কাৰ্বি পাহাৰৰ ঘৰ-দুৱাৰ, মেঘে কপাহৰ জোলাৰ দৰে খাৰি নিয়া ঝুম খেতিৰ পথাৰবোৰ, এইবোৰ দেখি সি আত্মহাৰা হৈছিল। স্কুটাৰ চলাই অহা অনুৰাগৰ কাষ চপা ব্যক্তিজন কোন আছিল? স্কুটাৰ চলাই অহা অনুৰাগৰ কাষ চপা ব্যক্তিজন কাৰ্বি জনগোষ্ঠীৰ লোক। তেওঁ অনুৰাগৰ দেউতাকৰ কাৰ্যালয়ৰ কাষতে আন এটা বিভাগত কাম কৰে। অনুৰাগহঁতে ৰাতি চাৰ্মেন ক্ৰ'ৰ ঘৰত কিয় থাকিব লগা হ'ল? অনুৰাগহঁত যিখন গাড়ীত আহিছিল সেইখন ডাফু পোৱাৰ আগতে বেয়া হৈ হ'ল। সেইকাৰণে ৰাতি চাৰ্মেন ক্ৰ'ৰ ঘৰত থাকিব লগা হ'ল। চাৰ্মেন ক্ৰ' কোন? চাৰ্মেন ক্ৰ' এগৰাকী সুদক্ষ লোকশিল্পী। পাঠটিত কাৰ্বি সাজপাৰৰ কেনে বৰ্ণনা পাইছা? চাৰ্মেন ক্ৰ'ৰ গাত পৰম্পৰাগত সাজ ৰিক, ছয় আৰু পহ অৰ্থাৎ চুৰিয়া, চোলা আৰু পাগুৰি। গাঁৱৰ মানুহবোৰে অতিথিৰ বাবে কি আনিছিল আৰু কিয় আনিছিল? মানুহবোৰৰ বিভিন্নজনে হাতে হাতে শাক-পাচলি, মুৰ্গী, মাছ, ঘৰতে চাউলৰ পৰা প্ৰস্তুত কৰা পানীয় আদি আনিছিল। কাৰ্বি সমাজত ৰাজতন্ত্ৰ কিদৰে বৰ্তি আছে? উত্তৰ: ৰজা অৰ্থাৎ লিন্দ কোঁপ আৰু তেওঁৰ বিষয়াবৰ্গক অতীতৰ দৰে সন্মান কৰে। সমাজৰ ভিতৰুৱা সমস্যা সমাধান কৰা, বিচাৰ আদিৰ ক্ষেত্ৰত পৰম্পৰাগত নিয়ম অৰ্থাৎ সামাজিক প্ৰথামতে কাৰ্বি সমাজখন চলে। এনেদৰে কাৰ্বি সমাজখনত ৰাজতন্ত্ৰ বৰ্তি আছে। নিয় চাৰ্মেন ক্ৰ'ই অনুৰাগক কি গীত গাই শুনাইছিল? উত্তৰ: চাৰ্মেন ক্ৰ'ই তেওঁলোকৰ যি ৰামায়ণ আছে তাত থকা ৰাম আৰু সীতাৰ নামে এটা গীত গালে। অনুৰাগে চাৰ্মেন ক্ৰ'ৰ ঘৰত দেখা বাদ্যযন্ত্ৰৰ বিষয়ে বৰ্ণনা দিয়া। উত্তৰ: কিছুমান মুখেৰে ফুৱাই বজোৱা, কিছুমান চামৰাৰে ছোৱা, নানা সৰু বৰ আকৃতিৰ ঢোল, তাল, বীণা সদৃশ আৰু বাঁহৰ বাদ্যৰ ভিতৰত চাম, কেম্বাং, চেংলাং, পাংচি, ঢোল জাতীয় বাদ্য চেম, কুম্বাং। ঠ বাইৰা বাৰৈ মানে কি? বাৰহ মানে হ'ল শিল্পীয়ে মনোৰম শিল্পী কৰ্ম কৰা কাঠ বাঁহৰ এবিধ সামগ্ৰী। জামিলি আথান মানে কি? উত্তৰ: এডাল কাঠ বা বাঁহ চাঁচি নানা ফুল তুলি তাত কাঠৰ চৰাই কাটি বহুৱাই দি সুন্দৰভাৱে সজোৱা হয়। কি কথাই অনুৰাগৰ দেউতাকক আচৰিত কৰিলে? উত্তৰ: ধন সিঙৰ দেউতাকে অনুৰাগৰ দেউতাকক যেতিয়া ক'লে যে নিশা ধন সিং আৰু গাঁৱৰে আন দুজন ল'ৰা ড্ৰাইভাৰৰ লগত গাড়ীতে থাকিলগৈ। ধন সিঙে দল-ফাট দিয়াৰ পূৰ্বে স্কুটাৰ লৈ মেকাৰ এজনক আনি গাড়ীখন ভাল কৰাই থৈছে। এই কাৰ্যবোৰৰ কথা শুনি অনুৰাগৰ দেউতাক আচৰিত কৰিলে। কাৰ্বি ৰামায়ণখনৰ নাম কি? চাবিন আলোন। চমুটোকা লিখা। ক. চমাংকান। চমাংকান হৈছে কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত বা আদি দেৱৰূপী শিৱ বা বুঢ়াগোহাঁইৰ ভক্তিত মজি থকা কাৰ্বিসকলৰ চাংমাংকান হ'ল মৃতকৰ উৎস।
মৃতকৰ আত্মাৰ শান্তিৰ কাৰণে এই উৎসৱ পতা হয়। তিনিদিনীয়াকৈ এই উৎসৱ পতা হয়। খ ৰং বং তেৰাং অসমৰ এজন প্ৰসিদ্ধ লোক আৰু শিক্ষাবিদ কাৰ্বি সাহিত্যৰ সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথমজন ব্যক্তি। তেওঁ জীৱনত আদৰ্শ মহাত্মা গান্ধী। 1989 চনত ভাৰত চৰকাৰে তেওঁ পদ্মশ্ৰী বঁটা প্ৰদান কৰে। ইয়াৰু ইয়াংগাম হৈছে অসমীয়া সাহিত্য জগতৰ লেখত ল'বলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাস ৰচয়িতা। এই উপন্যাসৰ বাবে তেওঁ 1961 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। এই উপন্যাসখন প্ৰকাশিত হয় 1960 চনত। তলৰ উৎসৱকেইটি ক'ত কেতিয়া উদযাপিত হয় লিখা। ক বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত এই ভাওনা উদযাপন কৰা হয়। 5 বছৰৰ মূৰে মূৰে উদযাপন কৰা হয়। খ ফাট বিহু এই বিহু চকুৱাখানাৰ চাৰিকৰীয়া নৈ মহগুলি চাপৰিত অনুষ্ঠিত কৰা হয়। ফাট বিহু বহাগ মাহৰ শেষৰটো শনি, শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। মহোহো এই উৎসৱ সাধাৰণতে নামনি অসমত উদযাপন কৰা হয়। আগুনি পূৰ্ণিমাত এই উৎসৱ পালন কৰা হয়। ঘ মাছ মৰা উৎসৱ বিহু উৰুকা দিনা মাছ মৰা উৎসৱ পালন কৰা হয়। অসমৰ যি অঞ্চলত বিহু উদযাপন কৰা হয় সেই অঞ্চলত এই উৎসৱ পালন কৰা হয়। বোকা ভাওনা নগাঁৱৰ পুৰণি গুদামত বোকা ভাওনা উদযাপন কৰা হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছৰ একাদশ দিনটোত এই ভাওনা উদযাপন কৰা হয়। জোনবিল মেলা মৰিগাঁও জিলাত পতা হয়। মাঘ বিহুৰ দ্বিতীয় সপ্তাহত জোনবিল মেলা পতা হয়। দ্বিতীয় বঠেলি অসমৰ বিভিন্ন ঠাইত উদযাপন কৰা হয়। বহাগৰ এক নিৰ্দিষ্ট দিনত বঠেলি উদযাপন কৰা হয়। সন্ধি ভাঙা সংস্কৃতি সম যোগ কৃতি। কাৰ্যালয় কাৰ্য যোগ আলয়। সন্মুখ সম যোগ মুখ। উৎসৱ উৎ যোগ খৱ। মৰমীয়াল মৰম যোগ ইয়াল। সম্ভাষণ সম যোগ ভাষণ। নমস্কাৰ নমঃ যোগ কাৰ। মনোৰম মন যোগ ৰম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলত যদি নতুন আহা এটা ছাবস্ক্ৰাইব কৰি দিবা।